এই শেপটোলৈ মন কৰক এই শেপটোলৈ মন কৰক এনেকুৱা লাগিছে যেন কিবা মানুহে বনোৱা বস্তু এটা উপঙি আছে আৰু তাৰ পাছত যোনটো দৃশ্য দেখা গ'ল সেই দৃশ্যটোৱে সকলোকে হতবাক কৰি তুলিলে হঠাৎ ফ্লোট কৰি থকা বস্তুটোৱে আকাৰ সলনি কৰি নিজৰ গাটো বহুত ডাঙৰ কৰি ৰঙা নীলা হেডলাইট জ্বলাব ধৰিলে আৰু ইমানতো শেষ নকৰি এক্সপ্লোৰাৰ কেমেৰাটোলৈ আগবাঢ়িব ধৰিলে দেখিছেনে বাৰু জীৱটোৱে ভয়ে কৰা নাই কেমেৰাটোলৈ কিমান ইন্টেলিজেন্ট হ'ব পাৰে এই ধৰণৰ জীৱবোৰ আমি সদায় ভাবো কেৱল সৌ মহাকাশৰ পৰাহে এলিয়েন আহিব পাৰে বা মহাকাশতহে এলিয়েন আছে কিন্তু এইটো হ'ব পাৰে যে তাৰ কিছুমান এলিয়েন আমাৰ মাজত মহাসাগৰৰ তলিত অলৰেডি লুকাই আছে কাৰণ এতিয়ালৈকে মহাসাগৰৰ কেৱল 5%তকৈ কম অতি ক্ষুদ্ৰ অংশ এক্সপ্লোৰ কৰা হৈছে বা তালাচি কৰা হৈছে মানুহৰ দ্বাৰা বা মানুহে চিনি পায় এতিয়া এই সাবমেৰিনখনত থকা মানুহৰ গ্ৰুপটোলৈ মন কৰক তেওঁলোক সি এক্সপ্লোৰ কৰাত বিজি থাকোতে এনেকুৱা এটা জীৱ কেমেৰাত ৰেকৰ্ড হ'ল যাৰ মানুহৰ দৰে হাত আছে এই এলিয়েনটো ক'ৰ পৰা আহিল এনেকুৱা আৰু কিমান লুকাই আছে এতিয়া এটা প্ৰশ্ন হয় মাৰমেইড সিনেমাত দেখুওৱা মাৰমেইড সাগৰৰ গভীৰতাত লুকাই আছে নেকি আৰু কত যে কি লুকাই আছে তাৰ উদাহৰণ স্বৰূপে এই এলিয়েন স্কুইডটোলৈ মন কৰক আৰু এই হেলাইৰ দৰে বস্তুবোৰলৈ মন কৰক সাগৰৰ তলিত সোণৰ বুৰবুৰণিৰ দৰে গৰম আৰু সেউজীয়া জিলিকি আছে তাতকৈ আনএক্সপ্লেইনেবল বুজাব নোৱাৰা এই জীৱটো অদ্ভুত ইয়াত দেখাৰ দৰে অদ্ভুত এই জীৱটোৱে লাহে লাহে ৰং সলাবলৈ ধৰিলে আৰু ফাৰ্ষ্টতে পাৰ্পল দেন ৰেড আৰু আচৰিত কথা এইটো যে ই গৈ থাকোতে তাৰ এটা অংশ ছিঙি পেলালে নিজে আৰু নিজৰ শৰীৰটোক দুখন পাখি সদৃশ বনাই নিজৰ আকাৰ সম্পূৰ্ণৰূপে বেলেগ কৰি তুলিলে ৰিয়েল লাইফ ইমোজি আমি সবে ফোনত ইমোজি ব্যৱহাৰ কৰো কিন্তু আপুনি কেতিয়াবা ৰিয়েল লাইফ ইমোজি দেখিছেনে বাৰু আপুনি সাপ আৰু জেলিফিছ দেখিছে কেতিয়াবা এনেকুৱা এটা জীৱ দেখিছেনে যিটো সাপ আৰু জেলিফিছৰ কম্বিনেশ্যন এই জীৱটো জাৰ্মানীত পোৱা গৈছিল আৰু বৰ্তমান সময়ত ইয়াৰ ওপৰত গৱেষণা কৰি থকা হৈছে এই জীৱটোৰ নাম আজিলৈকে কোনেও দিব পৰা নাই এতিয়া প্ৰশ্ন হয় বিজ্ঞানীসকলে নাজানে নে তেওঁলোকে আমাক ক'ব বিচৰা নাই এই ভিডিঅ'টোলৈ মন কৰক এডল মানুহে বায়োহেজিড সুইট পিন্ধি কিবা জীৱ এটা দাঙি লৈ গৈছে আজিলৈকে এই লিক ভিডিঅ'টোৰ ৰহস্য ফাদিল নহল এই ধৰণৰ কথাবোৰ আমাৰ পৰা কিয় লুকুৱা হৈছে নেজানো কিন্তু এটা কথা চিয়ৰ যে মহাসাগৰৰ তলিত গভীৰ অংশত বহু ধৰণৰ অনাবিষ্কৃত আৱিষ্কাৰৰ বাবে অপেক্ষা কৰি আছে তাৰে কিছুমানৰ নাম বিজ্ঞানী মহলে দিব পৰা নাই আৰু কিছুমানৰ নাম লিক হৈছে তাৰে এইটো কয় বাস্কেট ষ্টাৰ আৰু এইটো কম জেলবি আৰু এইবোৰ মেবি এলগি অক্সিজেন বাবল আৰু এইটোৰ নাম হোক্স আৰু এইটোৰ নাম আজিলৈকে কোনেও ক'ব পৰা নাই এইটো কি বস্তু